সোণাৰী আবকাৰী আৰু সাপেখাতিত আবকাৰী বিভাগৰ অভিযান। কেইবাশ লিটাৰ চুলাই আৰু 4টাকৈ চুলাই বনোৱা যন্ত্ৰ নষ্ট কৰে আবকাৰী বিভাগে। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান। চৰাইদেউ জিলাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক হোমেন গগৈৰ নেতৃত্বত সোণাৰী আৰু সাপেখাতি আবকাৰী দলে টিঙালিবাম আৰক্ষী থানাৰ সহযোগত টিয়খাবি, বেঙেনাবাৰী, ৰাইডঙিয়া আদি ঠাইত চুলাইৰ বিৰুদ্ধে আবকাৰী অভিযান চলায়। আবকাৰী বিভাগৰ এই অভিযানকালত প্ৰায় 750 লিটাৰ চুলাই মদ বনোৱা 5 আৰু 4টা মদ বনোৱা মেচিন জব্দ কৰি ঘটনাস্থলীতে নষ্ট কৰে বুলি জানিব পৰা গৈছে। আনহাতে চুলাই মদ ব্যৱসায়ৰ লগত জড়িত লোকসকলে আবকাৰী বিভাগৰ অভিযানৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই লোকসকলৰ বিৰুদ্ধে আবকাৰী বিভাগে একোটাকৈ গোচৰ ৰুজু কৰিছে বুলিও জানিব পৰা গৈছে। সোণাৰী আবকাৰী আৰু সাপেখাতিত আবকাৰী বিভাগৰ অভিযান। কেইবাশ লিটাৰ চুলাই আৰু 4টাকৈ চুলাই বনোৱা যন্ত্ৰ নষ্ট কৰে আবকাৰী বিভাগে। পুৱাৰ সময়ত চৰাইদেউ আবকাৰী বিভাগে ৰাইডঙিয়াৰ বেঙেনাবাৰী, টিঙালিবাম, টিয়খাবি ইত্যাদি বিভিন্ন অঞ্চলত অভিযান চলায়। এই ক্ষেত্ৰত আমাক টিঙালিবাম আৰক্ষীয়ে যথেষ্ট পৰিমাণে সহায় কৰে। এই অভিযান কালছোৱাত প্ৰায় 750 লিটাৰ চুলাই তৈয়াৰ কৰা 5 নষ্ট কৰি দিয়া হয়, 4টা যন্ত্ৰও নষ্ট কৰা হয় আৰু আবকাৰী আইনৰ অধীনত 4গৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আৰু যদিও এই সময়ত কোভিড কাল চলি আছে, তথাপিও আমাৰ অভিযান অব্যাহত থাকিব আৰু কোনো ব্যক্তিয়ে যাতে এই ক্ষেত্ৰত অবৈধভাৱে সুৰা ব্যৱসায় কৰিব নোৱাৰে তাৰ প্ৰতি আমি ইতিমধ্যে সতৰ্ক দৃষ্টি ৰাখিছোঁ আৰু সতৰ্ক দৃষ্টি ৰাখি থকা হ'ব।